दिनैहाय नैबे जायगायाव सफैनानै दंफैलाय रायजोफोर मानो होननानै बुङोबा सुबाइजार प्राइमारिनि आन्दाराव थानाय परबदमगाव गामियाव माने जोंनि बिदा फंबाय सानथालिफोर दङ बिसोरो इउपिपिएल खौ मोजां मोननानै इउपिपिएल आव दिनै जइन जानो फैगोन दा बेनि थाखायनो बे प्रग्रामा दिनै जागासिनो दङ जायखिजाया लोगोफोर नोंथांमोना भिडिअखौ इन्टारेस्ट दंबा नायलांनो हागोन आं देखायलांगासिनो दङ डॉक्टर हेमंत बिश्व शर्मा नरेंद्र मोदी नरेंद्र मोदी प्रमोद बरा प्रमोद बर' सारा सफैबाय प्रमोद बरा बीजेपी धन्यवाद এটা সান্থালি গামছা এটা মই অনুরোধ করব বিচাৰিছো আমাৰ প্ৰমোদ বৰম সাৰই সবে ভালে আছে নে হ্যাঁ ভালে আছে এজনে ভালে আছে নে সবে ভালে আছে मोजाङै दङ सान्दुं सिं सिं जालाय मुखा खालामनांगौ মই আজি এই মিটিংত উপস্থিত হোৱা সকলো ৰাইজক উপস্থিত হোৱা আমাৰ ইএম উইলসন হাজদা ডাঙৰীয়া এই সভাত উপস্থিত আমাৰ এমচিএলএ সাইখং বসুমতাৰী ডাঙৰীয়া মাধৱ চেত্ৰী ডাঙৰীয়া তামুলপুৰৰ প্ৰাক্তন বিধায়ক আমাৰ সন্দীপ বসুমতাৰী ডাঙৰীয়া প্ৰাক্তন এমচিএলএ আমাৰ স্টিয়াৰিং কমিটিৰ প্ৰেসিডেন্ট লবেন বসুমতাৰী ডাঙৰীয়া ইয়াত উপস্থিত আমাৰ ডিস্ট্ৰিক্ট প্ৰেসিডেন্ট নিৰ্মল ব্ৰহ্ম ডাঙৰীয়া ইয়াত উপস্থিত আমাৰ নাৰায়ণ মজুমদাৰ ডাঙৰীয়া আৰু সকলো আমাৰ দলৰ নেতৃবৃন্দ আৰু বিষয়ববীয়াসকল আজিৰ এই সভাত উপস্থিত আমাৰ এই অঞ্চলৰ মাতৃসকল বাইদেউ ভনীসকল দাদা ভাইসকল বৈনী সিম্বা খুলুমনাই বাবৰভাই সকলোলৈ মই নমস্কাৰ জনাইছো আমাৰ ৰঙালী বিহু চলি আছে এই ৰঙাইছো আপোনালোকক লগ পাই ভাল লাগিছে सफैनानै दंखायो दा प्रमोद बर' गावनि बिबुंथिखौ होगासिनो दङ এইবাৰ নিৰ্বাচনত मानसिफ्रा नै আমাৰ প্ৰাৰ্থী থিয় কৰাইছো इउपिपिएल खौ मोजां मोननानै जयै ডাঙৰীয়া আমাৰ ইউপিপিএল ৰ লগতে বিজেপি আছে আমাৰ অৰুণ গাঁৱে গাঁৱে এতিয়া জেজেমৰ পানী আহিছে আগতে নাই আপোনাক কোৱা নাই এই বাইদেউহঁতক সুধিছো মই বাইদেউহঁতে পাইছে না ৰেচন কাৰ্ড আপোনাকতো ৰেচন কাৰ্ড নিদিব কোনো নিদিব আপোনাৰ ৰেচন কাৰ্ড আপুনি তামোল খাই থাকে কোনে ৰেচন কাৰ্ড দিব অৰুণোদয় পাই যাব এইটো হল চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে এতিয়া এই অঞ্চলবিলাকতো বহুত মানুহৰ মাটিবিলাক হোৱা নাই এই মাটিবিলাক লাহে লাহেকে আপোনাৰ ইয়াৰ কাৰণে আপুনি কাকো ঘুষ দিব নালাগে টকা পইচা দিব নালাগে ইয়াৰ সমাধানবিলাক আমি চৰকাৰে কৰি দিম আমাৰ অঞ্চলবিলাকৰ স্কুলবিলাক 5000 কোটি টকা দিয়া হল প্ৰায় 27000 ছাত্ৰ-ছাত্ৰীক 5000 কোটি টকা দিয়া হল প্ৰায় 27000 ৰোগীসকলক 5000 কোটি টকা দিয়া হল এইবিলাক আমাৰ আঁচনি 10000 সেলফ হেল্প গ্ৰুপক আমি 25000 কোটি টকা ইতিমধ্যে দিয়া হৈ গৈছে যিসকল সেলফ হেল্প গ্ৰুপে পইচা পোৱা নাই তেখেতসকলে অনাগত দিনত আৰু পইচা পাব সেলফ হেল্পৰ প্ৰত্যেকজন মেম্বাৰে 10000 কোটি টকা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকৰ একাউণ্টত সবকো দি দিব এটো মানে অহা কম দিনৰ ভিতৰতে এইখিনি আপোনালোকে পাব যিসকল ছোৱালী মেট্ৰিক পাছ কৰিব 10000 টকা পাব যিসকলে হায়াৰ সেকেন্ডাৰী পাছ কৰিব এই সকলে 12000 পাব ঠিক তেনে ধৰণে ডিগ্ৰী পাছ কৰা সকলো পইচা পাব যাতে ছাত্ৰী সকলে ভালকে পঢ়িব পাৰে আজিকালি এডমিশনৰ পইচা নালাগে খালি কিতাপ পত্ৰ কিনাৰ কাৰণে চৰকাৰে এই 10000 কোটি টকা দিয়া হৈছে এই অঞ্চলত বহুতখিনি কাম কৰিব লগা আছে মই খেতিয়ক সকলৰ লগত পিছত আলোচনা কৰিম বাইদেউ সকলৰ লগত আলোচনা কৰিম আমাৰ যুৱকসকলৰ লগত কিছুমান ক্লাব বনাব লাগে স্পৰ্টছৰ কাৰণে ব্যৱস্থা কৰিব লাগে আৰু অৰ্থনীতি উন্নয়নৰ কাৰণে কোনোবা নহয় কোনোবা কিবা কাম কৰাৰ কাৰণে সবে ব্যৱস্থা কৰিব লাগে আমাৰ উইলসন হাজদা ডাঙৰীয়াই স্কিল ডেভেলপমেন্টৰ ইএম হয় তেখেতে আপোনালোকক অলপ পিছত ক'ব যে আমাৰ এই ডেকা ল'ৰাবিলাকক কেনেকৈ স্কিল
দিব পৰা যায় বিভিন্ন কাম কৰাৰ কাৰণে বিভিন্ন এমপ্লয়মেন্টৰ কাৰণে আজিকালি চাকৰি বিলাকত ঘুষ দিব নালাগে আমাৰ ভাইটি সকলে বা ধনী সকলে কোনোবা চাকৰি কৰিব বিচাৰিছে ভালকে ইন্টাৰভিউ পাস কৰিলে হল কোনো ঘুষ দিব নালাগে আমাৰ বিটিআৰ অঞ্চলত আমাৰ যোৱা 3টা বছৰ চৰকাৰ অহাৰ পিছত যিখিনি মানুহ চাকৰি দিছো কোনো আঠানা পইচাও ঘুষ দিব লগা হোৱা নাই এই কাৰণে এতিয়া ভালকে পঢ়া অসমত এতিয়া 1 লাখ চাকৰি পাইছে দুখীয়া গৰীব মানুহ ঘৰৰ মানুহ চাকৰি পাইছে আঠানা পইচাও ঘুষ দিব লগা হোৱা নাই আমাৰ বিটিআৰতো আৰু প্ৰায় 7,000 মান চাকৰি ওলাব ইফালে অসমতো আৰু 50,000 চাকৰি ওলাব যি সকলে চাকৰি কৰিবলৈ মন আছে এই সকলে ভালকে পঢ়িলে হল কোনো টকা পইচা ঘুষৰ কাৰণে তেখেত সকলে চিন্তা কৰিব নালাগে বিশেষভাৱে গাঁও অঞ্চলত মন্দিৰ বনাব লাগে মানজি থান বনাব লাগে এইবিলাকৰ কাৰণে গাঁৱৰ মানুহ পইচা নাই এই কাৰণে আমি আলাৰী চেৰাং বুলি এটা আঁচনি আনিছো এই আলাৰী চেৰাঙৰ দ্বাৰা ব্ৰহ্ম মন্দিৰ বাথৌ থানচালি গীৰ্জা আমাৰ মানজি থান এইবিলাক সবতো আমি 2 লাখ কৰি পইচা দিম যাহাতে আপোনালোকে মানজি থান বিলাক বনাই ল'ব পাৰে ইতিমধ্যে প্ৰায় 700 দিয়া হ'ব গতিকে আপোনালোকে বহুত কথা চিন্তা কৰিব নালাগে আজি হেলথ সেক্টৰটো যেটো নেকি ডক্টৰ আপোনালোকে ক্যান্ডিডেটৰ নাম তুমি চিনানছা দৰং সরেন উরন পাহাড় ধন্যবাদ জ্ঞাপন কৰিছো এতিয়া আমাৰ আলহী বিলাক আছে মিটিং শেষ হোৱা নাই ৰাইজসকল অলপ সময় ধৈৰ্য কৰি বহি থাকিব লাগিব অনুৰোধ কৰিছো মনোনীত প্ৰাৰ্থী মনিকা মুর্মু रीना मुर्मू दुली मुंडा आमार बिटियार ये मुलसेन हस्त सारे आदरणी जनाई आछे आपनालोके आगबारे हक बालू सोरेन फुगी पाहेन मनिका हेम्ब्रम फुलमणि मार्डी तेत्रा पाहान सोमबारी पाहान मंगू सोरेन आगबारे आहिबो सांको मुर्मू संतोयन रे बुलबुली रे सांडू टुडू सुराई टुडू मणि हसदा फागु मार्डी जसनाथ मार्डी सालोनी हसदा मंगल मुर्मू परमिला हेम्ब्रम लकी बास्के सुमय हसदा सुमिला हेम्ब्रम सियान हसदा शिखर हसदा सुमी हसदा और बहुत आछे बेलेग बेलेग दलर पर आज आमार इपिपिएल दलলৈ সোমাইছে টেকেটল মাটি সমিতি মাটি কেইজনমান আমাৰ মাইনৰিটি সম্প্ৰদায়ৰ পৰা আছে টেকেটক মই আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো আলার মিডিয়া কান্দালিয়া আজি ভাত বনাইছে তার মানে আজি প্রোগ্রাম হইছে আমার পূর্ব দমগাঁও গাঁৱত বেলেগ বেলেগ পার্টিত আছিল বিপিএফ দলত আমার ইপিপিএফ দলত ভাল পাইছে সেইকাৰণে আমার পার্টিত জেউনিং কৰিছে বহুতখিনি জেউনিং কৰিছে 300 জন তাৰপিছত এতিয়া মনটো বহুত ফূৰ্তি পাইছে সেইকাৰণে এখন ভাত হৈ গ'ল ভাতও খাব माने बिथाङा फोरमायदों माने गुबुन गुबुन पार्टीनिफ्राय इउपिपिएलखौ मोजां मोननानै गोबां जयेन जाफैबाय दा बिनि खुसियावनो माने ओंखामखौ जयै मिलायनायनि गेजेरजों अनलायनायखौ देखायनो थाखाय दा जयैनो ओंखाम जागोन आरोखि दा बेखौनो फोरमायहरबाय